আজি হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত কপলিপাৰৰ জয়নাল উদ্দিন নামৰ এজন AIUDFৰ জ্যেষ্ঠ ব্যক্তিৰ মৃত্যু হয়। উল্লেখযোগ্য যে এইজন জয়নাল উদ্দিনে AIUDFৰ জন্মৰ পৰা AIUDFৰ কৰ্মকৰ্তা আছিল। 2008 চনৰ পৰা 2013 চনলৈ ফৰ্মাপাৰ গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ AIUDF দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈ ৰাইজৰ উন্নতিৰ কাৰণে কাম কৰি আহিছিল এইজন জয়নাল উদ্দিনে। ইয়াৰ পিছত AIUDFৰ এজন জ্যেষ্ঠ ব্যক্তি হিচাপে এইজন জয়নাল উদ্দিনে কাম কৰি আহিছে বহুদিনৰ পৰা। আজি 9:30 এইখন পৃথিৱী এৰি যাব লগা হ'ল এইজন ব্যক্তি। জয়নাল উদ্দিন জনজাত শ মানুহৰ উপস্থিত থাকে। লগতে AIUDFৰ বহুতো কৰ্মকৰ্তা উপস্থিত থাকে জয়নাল উদ্দিনৰ জনজাত।